বহুদিন ছাত্ৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ। কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক, কোকৰাঝাৰ জিলাৰ সভাপতি, তাৰপিছতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য আৰু শেষ মুহূৰ্তত মই সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু ছাত্ৰ সংগঠন কৰাৰ পিছতে আমি দেখিলোঁ দেশৰ যিটো ৰাজনৈতিক পৰিস্থিতি, বিশেষকৈ আমাৰ BTC অঞ্চলত যিটো ৰাজনৈতিক পৰিস্থিতি আহি পৰিলে, এই ৰাজনৈতিক পৰিস্থিতিত আমি BTC-বাসীৰ সুৰক্ষিত ভৱিষ্যত আৰু উন্নয়নৰ কাৰণে সদাৰ হাগ্ৰামা মহিলাৰীত ছাৰৰ নেতৃত্বত যি BPF দলে চৰকাৰ গঠন কৰিলে, এই চৰকাৰ গঠন কৰাৰ পিছত BTC অঞ্চলত যি ধৰণৰ উন্নতি আমি দেখিবলৈ পালোঁ, এই উন্নয়নৰ স্বাৰ্থৰ খাতিৰত আৰু হাগ্ৰামা ছাৰৰ নেতৃত্বৰ সবল নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আমি BPF দলত যোগদান কৰিছোঁ।